নমস্কাৰ, মই ডাক্তৰ ঋষিকেশ কলিতা। মই এগৰাকী মানসিক ৰোগৰ চিকিৎসক আৰু বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্য সেৱন কৰা লোকসকলৰ মই চিকিৎসা কৰোঁ। আপোনালোকে জানেই যে বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্য আছে, মদ, ভাং, হিৰ'ইন, কোকেইন, বিভিন্ন ধৰণৰ ইনহেলেন্স, ডেনড্ৰাইট বা বিভিন্ন ধৰণৰ টেবলেটছ, নাইট্ৰছান। এই বস্তুবিলাকৰ ভিতৰত আজি মই ভাং বা কেনাবিছ বা গাঞ্জা এইবোৰৰ ওপৰত অকণমান কথা পাতিব খুজিছোঁ। যে গাঞ্জা খালে বা আপোনাৰ কেনাবিছ ল'লে বা মাৰিজুৱানা খালে কেনেকুৱা ধৰণৰ মানসিক ৰোগ হ'ব পাৰে বা গাঞ্জা বহু বছৰ খোৱাৰ পিছত মগজুৰ কেনেকুৱা ক্ষতি হ'ব পাৰে সেই বিষয়ে আজি আমি আলোচনা কৰিম। আমি যদি চাওঁ বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্যবিলাকৰ ভিতৰত এই ভাং বা গাঞ্জা গোটেই বিশ্বতে বহুত বহুলভাৱে মানুহে ইউজ কৰা দেখা যায়। বিশেষকৈ যিসকল য়ং এডাল্টছ বা যিসকল এডলেচেণ্ট পিৰিয়ডত এই ভাং বা কেনাবিছ জাতীয় বস্তুবিলাক মানুহে ব্যৱহাৰ কৰা দেখা যায়। সেইকাৰণে সম্ভৱ এই ড্ৰাগছটোক আমি গেটৱে ড্ৰাগছ বুলিও কওঁ বহু সময়ত, যে বহু লোক দেখা যায় যে হিৰ'ইন, কোকেইন বা তেনেকুৱা ধৰণৰ নিচাজাতীয় দ্ৰব্যবিলাক সেৱন কৰাৰ আগতে এইটো ইজিলি এভেইলেবল যিটো ড্ৰাগছ, এইটো ভাং বা আপোনাৰ গাঞ্জা, এইটো ষ্টাৰ্ট কৰে আৰু পিছত গৈ হয়তো তেওঁলোকে হিৰ'ইন, কোকেইন, ব্ৰাউন চুগাৰ বা এলকহল এনেকুৱা ধৰণৰ বস্তুবিলাকৰ প্ৰতি আসক্ত হৈ পৰে। এতিয়া বিভিন্ন ধৰণৰ ভাং বা বিভিন্ন ধৰণৰ কেনাবিজৰ প্ৰডাক্টছ কিছুমান পায় বা সেই যিটো আপোনাৰ ভাঙৰ গছ থাকে সেই গছডালৰ বিভিন্ন অংশৰ পৰা, ফুলৰ পৰা আৰম্ভ কৰি গছৰ পাতলৈকে বিভিন্ন অংশৰ পৰা বিভিন্ন ধৰণৰ ভাঙৰ দ্ৰব্য প্ৰস্তুত হয়। তাৰে কিছুমান আমি যিটো মাৰিজুৱানা বুলি কওঁ, তাৰপিছত কিছুমান আপোনাৰ থাকে যে হেচিছ বা চাৰাছ বুলি যিটো কয়, এটাতো আপোনাৰ গাঞ্জা থাকিলে আৰু এটা আপোনাৰ ভাং থাকিলে। তো এইবিলাক বিভিন্ন ধৰণৰ ভাঙৰ প্ৰিপাৰেশ্যন কিছুমান আছে। তো ভাঙত সাধাৰণতে কি থাকে, এটা চাইক'এক্টিভ কেমিকেল থাকে, সেইটো হ'ল আপোনাৰ টেট্ৰাহাইড্ৰ'কেনাবিনইড। তো এই টেট্ৰাহাইড্ৰ'কেনাবিনটোৰ কাৰণেই যে ভাং খোৱা মানুহবিলাকৰ ভাঙৰ প্ৰতি এটা নিচা আহি যায়। এই টেট্ৰাহাইড্ৰ'কেনাবিনইডটোৱে আমাৰ ব্ৰেইনত কিছুমান কেনাবিনইড ৰিচিপ্টৰ্ছ থাকে। এই কেনাবিনইড ৰিচিপ্টৰ্ছবিলাকত গৈ পেলাই এই টেট্ৰাহাইড্ৰ'কেনাবিনটোৱে কাম কৰে। তো ব্ৰেইনৰ যিটো অংশত এই কেনাবিনইড ৰিচিপ্টৰবিলাক থাকে, ব্ৰেইনৰ সেই অংশবিলাকে আমাৰ মেমৰি বা আমাৰ যিটো থটছ প্ৰচেছ বা আমাৰ যিটো মুড, যে আমাৰ মনটো ভাল লগা, বেয়া লগা বা আমাৰ যিটো কগনিটিভ ফাংচন বুলি কওঁ, এইবিলাক সাধাৰণতে কণ্ট্ৰল কৰে। সেইকাৰণে বেছিভাগ সময়ত দেখা যায় যে যিসকল মানুহে ভাং সেৱন কৰে তেওঁলোকৰ মেমৰিটো লাহে লাহে বেয়া হৈ যায়, তেওঁলোকৰ মুডটো, যেনেকৈ তেওঁলোক খুব খঙাল হৈ পৰে, ইৰিটেবল হৈ পৰে, খিংখিঙীয়া স্বভাৱৰ হৈ যায় বা তেখেতসকলৰ যিটো মনত ৰখা শক্তি বা তেওঁলোকৰ যিটো বিচাৰ বুদ্ধি বা চিন্তা কৰাৰ যিটো ক্ষমতা, সেইবিলাক লাহে লাহে কমি যায়। তো সেইকাৰণে ভাং বহু বছৰ খোৱা মানুহবিলাকক আমি কেতিয়াবা কিছুমান মানসিক ৰোগত আক্ৰান্ত হোৱা দেখা যায়। বিভিন্ন ধৰণৰ মানসিক ৰোগৰ ভিতৰত এটা খুব কমন যিটো আমি পাই থাকোঁ, সেইটো হ'ল আপোনাৰ যে ইনটক্সিকেশ্যন। যে ভাং খাই অহাৰ পিছত বা কেনাবিনইড থকা যিকোনো ধৰণৰ প্ৰডাক্টছ যেতিয়া ইউজ কৰে, মাৰিজুৱানা হ'ব পাৰে, হেচ হ'ব পাৰে, চাৰাছ হ'ব পাৰে, গাঞ্জা হ'ব পাৰে, এনেকুৱা ধৰণৰ বস্তু সেৱন কৰা লোকসকল কেতিয়াবা ইনটক্সিকেশ্যনত হয়। ইনটক্সিকেশ্যনত কেনেকুৱা ধৰণৰ চিমটম আহিব পাৰে মানুহ এজনৰ, যে তেখেত খঙাল হৈ আহিব পাৰে, তেখেতে উল্টা পুল্টা কথা ক'ব পাৰে, তেখেতৰ হেলুচিনেশ্যন হ'ব পাৰে, যে তেখেতে ক'ব পাৰে যে তেখেতৰ কোনোবাই তেখেতৰ বিষয়ে কথা পাতি আছে বা তেখেতৰ ভিজুৱেল হেলুচিনেশ্যন, তেখেতে কিবা বস্তু দেখা পাই আছে এনেকুৱা ক'ব পাৰে,
বা তেখেতৰ ডিলিউশ্যন হ'ব পাৰে যে তেখেতক কোনোবাই মাৰিব বা তেখেতৰ এগেইনষ্টত কোনোবাই কনস্পিৰেচি কৰি আছে বা তেখেতৰ ডিলিউশ্যন অফ গ্ৰেণ্ডিচিটি আহিব পাৰে যে তেখেত বহুত পাৱাৰফুল হয়, তেখেতৰ বহুত ক্ষমতা আছে, এনেকুৱা ধৰণৰ কিছুমান চাইকটিক চিমটমছ হ'ব পাৰে। বা তেখেত ডেলিৰিয়ামত থাকিব যে তেখেতে কাকো চিনি পোৱা নাই, তেখেতৰ সময়ৰ জ্ঞানটো নাইকিয়া হৈ গৈছে, তেখেতে মানুহবিলাকক চিনিব নোৱাৰা হৈ গৈছে, তেখেতে বিচাৰ বুদ্ধিটো একেবাৰে নাইকিয়া হৈ পৰিছে, তেনেকুৱা অৱস্থাটো আহিব পাৰে। আৰু ভাং লোৱা মানুহবিলাকৰ সাধাৰণতে কি হয় যে মুখখন শুকাই থাকে, পালপিটেশ্যন হয়, বুকুটো ধপধপাই থাকে, খুব ভয় এটা ভাৱ হয়, যে অস্থিৰ ভাৱ হয়। তো এনেকুৱা ধৰণৰ চিমটমবিলাক লৈ আহিব পাৰে তেখেতসকলে। বহু বছৰ যেতিয়া ভাং ইউজ কৰি থাকিব তেখেতসকলৰ কিছুমান বেমাৰ হ'ব, যিটো আমি কেনাবিছ ইনডিউচ চাইক'চিছ বুলি কওঁ, যে চাইকটিক ইলনেছৰ নিচিনা হ'ব পাৰে, যে স্কিজ'ফ্ৰেনিয়াৰ নিচিনা চিমটম থাকিব পাৰে বা আপোনাৰ একিউট চাইক'চিছৰ নিচিনা চিমটম থাকিব পাৰে। আৰু এটা খুব কমনলি দেখা যায় যে এই মটিভেশ্যনেল চিনড্ৰম, যিটো ভাং খোৱা মানুহবিলাকত আমি প্ৰায় পাই থাকোঁ। এই মটিভেশ্যনেল চিনড্ৰম যেতিয়া হ'ব তেতিয়া মানুহজন অকল কেনেকুৱা হ'ব যে মানুহজন বহি থাকিব, কাম বন কৰিব নুখুজিব, মানুহৰ লগত কথা নাপাতিব, অনবৰতে তেখেতে যেন এক বেলেগ এখন দুনিয়াত ডুবি থাকিব, যে ভাংটো বিচাৰিব বা ভাংটো খাই থাকিব, দিনটো ভাংটো খাই থাকিব, বা মানুহৰ লগত মিলা মিছা কৰাৰ যিটো স্পৃহা সেইটো নাইকিয়া হৈ যাব, কাম কৰাৰ যিটো উৎসাহ সেইটো নাইকিয়া হৈ যাব, মনত ৰখাৰ যিটো কেপাচিটি, যিটো মেমৰি লেপছ হ'ব। এনেকুৱা ধৰণৰ চিনড্ৰমবিলাক আমি এই মটিভেশ্যন চিনড্ৰম যেতিয়া হ'ব মানুহ এজনৰ শৰীৰত আমি দেখা পাব পাৰোঁ। যদি আমি চিকিৎসা পদ্ধতিৰ কথা কওঁ যে ভাং খোৱা মানুহবিলাকক আমি কেনেদৰে চিকিৎসা কৰিব পাৰোঁ, যদি এজন মানুহ চাইকটিক চিমটম লৈ আহে বা এজন মানুহ যদি আপোনাৰ ইনটক্সিকেশ্যনত আহে, তেতিয়াহ'লে আমি হয়তো তেখেতক চিডেটিভ দিব লগা হ'ব পাৰে বা তেখেতৰ চাইক'চিছটো পাওঁ কাৰণে এণ্টিচাইকটিক মেডিচিন কিছুমান দিব লগা হ'ব পাৰে। বা ধৰি লওক লগত যদি এংজাইটি থাকে, তো আমি তেতিয়া তেখেতৰ এংজাইটিটো ৰিলিভ কৰিবৰ কাৰণে মেডিচিন দিব লগা হ'ব পাৰে, বা তেখেতৰ টোপনিৰ যদি প্ৰব্লেম হৈ আছে আমি সেইটো ট্ৰিটমেণ্ট কৰিব লাগে। কিন্তু অভাৰঅল যদি আমি চাওঁ যে লং টাৰ্ম মেনেজমেণ্টটো কেনেকৈ কৰিম, তো তেখেতৰ আমি মটিভেশ্যন, মই আগতেও কৈছোঁ যে যিকোনো ধৰণৰ ছাবষ্টেঞ্চ যেতিয়া মানুহ এজনে ব্যৱহাৰ কৰে, তেখেতৰ যেতিয়া বেমাৰ হয়, ছাবষ্টেঞ্চ ডিপেণ্ডেঞ্চ হয়, তেতিয়া আমি তেখেতৰ মটিভেশ্যনটো ইনক্ৰিজ কৰিবৰ কাৰণে ট্ৰাই কৰিব লাগিব। যেতিয়ালৈকে তেখেতৰ মটিভেশ্যনটো ভালকৈ বিল্ড আপ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ ট্ৰিটমেণ্টটো ছাকচেছফুল হোৱাৰ চান্সেছটো কম থাকে। ইয়াৰ লগতে কিছুমান বিহেভিয়াৰ থেৰাপি বা আমি যিটো ফেমিলি থেৰাপি কওঁ, কাপল থেৰাপি কওঁ, এই গোটেই বস্তুখিনি সাঙুৰি পেলাই আমি তেখেতক ট্ৰিটমেণ্ট কৰিব লাগিব। আৰু দেখা গৈছে যে বহুত সময়ত আমি ৰোগীবিলাকক সম্পূৰ্ণৰূপে সুস্থ কৰি তুলিব পাৰোঁ, আৰু ভাং নোখোৱাকৈ বা ভাং ব্যৱহাৰ নকৰাকৈও মানুহবিলাক ধুনীয়াকৈ জীৱন যাপন কৰা দেখা যায়।